তো হোৱাটছআপ গাইজ আশা কৰোঁ সকলো ভালে আছে চাগে। তো গাইজ আজি মানে জানুৱাৰী 8 তাৰিখ। তো তাৰ কাৰণে বোলো পিকনিক এটা ওলাইছোঁ গাঁৱৰ লগৰখিনিৰ লগত। দাদাহঁতো আছে আমাৰ পিকনিক প্লেচ হ'ল চনকা। চ' মৰিগাঁও পাৰ হৈ যাব লাগে চনকা মায়েঙৰ ওচৰত। তো গাইজ আমি পিকনিক গ'লে আহিছোঁ। ইয়াৰ লগত আছে এয়া ভাইটি আছে, দাদাহঁত আছে বহি গাড়ীত। তো গাইজ আপোনালোকক দেখাই থাকিম পিকনিকটো আজি কেনেকুৱা হ'ব। আপোনালোকে ভিডিঅ'টো চাই থাকক। তোমাৰ আমি বেবেজীয়া পাই গ'লোহি আহি। তো ইয়াত গাহৰি কাটি আছে চব গোটেই একদম গাহৰি। আৰু খানাটো গাহৰি অবিহনেতো খানা হ'ব পাৰে নেকি সেইটো কম। এয়া গাহৰি লৈ আছে আৰু বেলেগ মাংস লোৱা হ'ব, খাচীও লোৱা হ'ব, কিন্তু এতিয়া মানে বৰ্তমান গাহৰিটো লৈ আছে মেইন। তো গাইজ এতিয়া আমি বেবেজীয়া চাৰিআলি পাই ল'লোঁ। ইয়াৰ পৰা খাচী আৰু মাছটো লৈ লওঁ লগতে। তো গাইজ গৈ আহিছোঁ বৰ্তমান মৰিগাঁও পাইছোঁহি, কিন্তু ভোক লাগিছে। সিহঁতি হাৰণিহঁতে গ'লো গাড়ী ৰখোৱা নাই। মই মুখত লৈ যাম দিয়াবি সিহঁতি কৈ আছে গৈ পেলাই তাতহে ৰখাব গাড়ী। শেষ আৰু আজি তাত পাওঁ গৈ নে নাপাওঁ জিন্দা ঠিক নাই মোৰ। গাইজ ভোক কাকা লাগিছে, ভোক ভোকতে বিলানীকে হৈ গৈছোঁ গম পাইছে। আৰু এনেকুৱা মানে খাটি গাঁৱলীয়া জেগা, ইয়াত দোকান চোকান হোটেল চোটেল এখনো পাবলৈকে নাইকিয়া বিলানীকে হৈ গৈছে। ডাইৰেক্ট গৈ পেলাই চাহে বনাম গাঁও গোটেই খোৱা। আমি পাম আৰু বেছি দূৰ নাই, এতিয়া 17 কিলোমিটাৰমান আছে। কিন্তু ইয়াত মানে এনেকুৱা ঠাণ্ডা, এতিয়া 1 বাজিব এতিয়া কুঁৱলী পৰিয়ে আছে। 1 বাজিব এতিয়া, কিন্তু দেখিছে কুঁৱলী পৰি আছে এতিয়ালৈকে। আৰে ভাই এনেকুৱা ঠাণ্ডা, নেক্সট লেভেল ঠাণ্ডা পৰিছে ইয়াত। ইয়াত এনেকুৱা ঠাণ্ডা, একে মানে এনেকুৱা ঠাণ্ডা পৰিছে, এনেকুৱা লাগিছে যেনে শ্বিলং আহি আছে। আমি পুৰা ঠাণ্ডা ইয়াত জেগাখিনি দেখিছেনে, চব একদম কঁপি আছে গাড়ী থেকেচাকে আহি আছে। পিছৰকেইটাক পুৰা থেকেচা দি আছে স্পিডটো খাই কিতাক গ'ল বহি পিনে পিছত আৰু সি বোলে পিছত নবহে আৰু থেকেচা পৰিব। ব্ৰহ্মপুত্ৰ চাওক গাইজ, জেগাখিনি চাওক কেনেকুৱা খাদ্য। আমি মানে এই প্ৰায় 2-3 কিলোমিটাৰ আঁতৰতে ৰখিছিলোঁ, কিন্তু পিছত এতিয়া এনেকুৱা জেগা দি আহিছোঁ মানে নেক্সট লেভেলৰ জেগা দি। পিকনিক প্লেচ পামগৈ, নহ'বা সৰগত বা নৰগত যাম, এনেকুৱা ডেঞ্জাৰ জেগা দি আহিছোঁ মানে এইটো চাই। বাকী প্লেচখিনি বঢ়িয়া আছে, মেইন প্লেচখিনি পামহি আৰু পাহাৰৰ কাষে কাষে গৈ আছোঁ, একদম শিলৰ ফাকে ফাকে এয়া টেণ্টবিলাক পিকনিকত। তো গাইজ ফাইনেলি পাই গ'লোহি চনকা পিকনিক প্লেচ। মোৰ বেক চাইডে আছে পিকনিক প্লেচটো, একদম মানে একে মেলা হোৱা টাইপৰ হৈছে। তো গাইজ চাওক এয়া বেক চাইডে সেয়া চলি আছে। মই ভালকৈ দেখাম গৈ ওচৰৰ পৰা গৈ পেলাই। দেখিছে গোটেই মেলা টাইপৰ হৈছে একদম। এয়া গাড়ী আমি পাৰ্ক কৰিছোঁ ইয়াত। তো গাইজ সেয়াই চনকা পিকনিক প্লেচ আৰু এইখন ৰিজৰ্টখন। তো গাইজ এইখন দেখাম অলপ পিছত সোমাই। তো এতিয়া গৈ আছোঁ এইপিনেদি নামি। তো গাইজ চাওক গোটেই পিকনিক প্লেচটো কেনেকুৱা খাতৰা দেখিছে, নেক্সট লেভেলৰ মানে একদম। তো গাইজ গৈ আছোঁ পিকনিক প্লেচ। চাওক যোৱা জেগাখিনি একদম। এই ৰাতি নাইট কেম্প যে, এইবিলাক কেম্প আনি ইয়াত নাইট কেম্প কৰে ৰাতি আহি পেলাই। গাইজ বলক গৈ আছোঁ। কোৱা কেনেকুৱা লাগিছে আহি পেলাই জেগা? ভাল লাগিছে, ভাল লাগিছে। এটা বস্তু বেছি ভাল লাগিছে মানে ইয়াত মানে আমি আহিছোঁ যদি কোনো চাৰ্জ দিবলগীয়া হোৱা নাই। অঁ তো গাইজ এটা মানে দেই, এটা সঁচাই ভাল লাগিছে মানে ইয়াত কোনো চাৰ্জ লোৱা নাই যে বেলেগ জেগা কাৰ্বি আংলং ল'লে মানুহে পইচা লয়। ইয়াত 1 টকা পইচা এটা লোৱা নাই। মানুহবিলাকো ভাল হৈছে, কিন্তু এটাহে অহা প্লেচখিনি কিন্তু ডেঞ্জাৰ আছে দেই। একদম পাহাৰৰ মাজে মাজে আহিছোঁ, শিলৰ মাজে মাজে গাড়ী লৈ পেলাই। তো গাইজ এয়া চাওক মানে এয়া নলয় নেকি, এয়া খানা খোৱা এটা ঘৰো বনাই থৈছে এইবিলাক দেখিছে। ইয়াত থাকিবলগীয়া দেখিছে পিকনিক প্লেচ। দিছ ইজ চনকা পিকনিক প্লেচ মায়েঙৰ ওচৰত। এতিয়াতো পিকনিক খাবলৈ আহিছোঁ, কামটো কৰিব লাগিব। তাৰ কাৰণে সিহঁতক দেখাই পেলাই মই এইটো প্ৰেছাৰ কুকাৰটোকে লৈ লৈছোঁ হাতত। বাহানাটো মাৰিবই লাগিব ন, কিবা এটা লৈছোঁ বুলি কৈ পেলাই সিহঁতি কৈছে একো লোৱা নাই, তই ভিডিঅ'কে বনাই আছোঁ। তাৰ কাৰণে এইটোকে লৈ লৈছোঁ। মেলা হোৱা টাইপৰ হৈছে আৰু এয়া চাওক গাইজ। এইবিলাক বোলে ঘৰবিলাকক পইচা দিব লাগে বোলে। এহেঁতক সুধিছিলোঁ, এটা ঘৰ বোলে 500 মানকৈ দিব লাগে হয়। এইটোহে বেয়া দেখিলোঁ আৰু এনেই বাকীখিনি ভাল হৈছে, কিন্তু এই ঘৰৰ পইচাবিলাক দিবলগীয়া হয় আৰু। ব্ৰহ্মপুত্ৰ ৰিভাৰৰ কিনাৰত
বহুত এৰিয়াটো বহুত ডাঙৰ ইয়াতো আছে একদম ইপিনে বহুত দূৰলৈকে আছে আৰু বহুত ইয়াতকৈ প্ৰায় আগতো আপোনাৰ 2-3 কিলোমিটাৰমান আগতো পিকনিক প্লেচ তাৰপৰা তাতো আছে ওলাই দিছে আমি এতিয়া জেগা অকণ ঘূৰি পকি আহি এটা ঘৰ চালোহি এইবিলাক ঘৰ দেখিছে এয়া ঘৰত মানে এনেকৈ পইচা দিব লাগে ইয়াত বনাইহি কাৰণ কি ব্ৰহ্মপুত্ৰৰ পাৰত নতা ইয়াত বতাহ মাৰি থাকে এই ঘৰটোত কিমান লৈছে 250 টকা তো গাইজ 200 টকা লৈছে এইটো ঘৰটো তই ইয়াতে বোলো বনাওঁ বস্তুখিনি প্ৰথমে এতিয়া চাহ বনাম বুকত থাকিব পৰা নাই কেৰাহীত চাহ কেৰাহীত বনাব লাগিব এনেকুৱা ভোক লাগিছে মানে নেক্সট লেভেলৰ ভোক লাগিছে মানে কৈছোঁ নহয় ৰাতিপুৱাৰ পৰা একো খাই অহা নাই ইয়াত বুকত থাকিব পৰা নাই তাকে এতিয়া পৰাব চাহটো বনাবলৈ দিছোঁ তো গাইজ প্ৰথমে গাখীৰ চাহ একাপ খাই পেটটো সান্তনা দিলোঁ তাৰপিছত আকৌ এইটো চাইডে ইপিনে চবেই খাই আছে চাহ তাহ ভাইটি এয়া তাৰপিছত এয়া শাক পাচলিও কটা হৈছে অলপ আৰু তাৰপিছত এইপিনে গাহৰি মাংসটো বইল কৰি আছে খাচী চাচিও আছে বনোৱা হ'ব আৰু লাহে ধীৰে তো চাই থাকক গাইজ ভিডিঅ'টো কেনেকুৱা দাদাই গাহৰি পুৰি আছে এয়া গাহৰি পুৰি আছে তাৰপিছত এইপিনে বোপাই লাগি আছে এয়া কেৰাহীত তাৰপিছত এইপিনে কণী খোৱাত ব্যস্ত তাৰপিছত আকৌ এইপিনে এয়া মাছ ভজাত ব্যস্ত গাইজ দেখিছেনে নাই গাহৰি চাওক ঘূৰ চাবাৰী হৈ আছে এয়া কিমানকৈ লয় ঘূৰ চাবাৰী 50 টকাকৈ দিছে ঘূৰ চাবাৰী হৈ আছে ইয়াত 50 ৰুপিজ ঘূৰ চাবাৰী মোক চাগে লুটে নমৰিব গাত অকণ ৱেইট আছে ন ঘূৰটো ঘূৰাটোৱে নোৱাৰিব চাগে লুট ল'ব মোক তো গাইজ এইপিনে আমাৰ ইয়াত কচুতে খাচী মাংসটো বনাই আছে তাৰপিছত আকৌ এইপিনে মাছ বনাই আছে খোৱাইদৈ তাৰপিছত আকৌ এইপিনে মেইন বস্তুটো চাব গাইজ গাহৰি মাংস এই বেলি বিহুতে মোকে কাটিব গাইজ দেখিছে গাহৰি মাংসটো এইটো মেইন বস্তুটো তো গাইজ এই এৰিয়াটোত মানে ৰিচৰ্টো আছে কেইবাকেইখন আৰু মানে ইয়াত পাহাৰ ঘৰ আছে এৰিয়াটো ভাল আছে তো গাইজ চাওক এইখন এখন ৰিচৰ্ট তাৰপিছত ইয়াৰ পাহাৰ এইপিনেও আছে ৰিচৰ্ট তো বলক গাইজ এতিয়া এৰিয়াটো চাই দেখোঁ এবাৰ ইনজয় কৰোঁ ভিডিঅ'টো তো গাইজ এইখন চাওক ৰিচৰ্ট বিচ ফায়াৰ দিছে এখন ৰিজৰ্ট চাওক এৰিয়াটো বাপৰে বৰ সুন্দৰকৈ বনাই থৈছে দেই ইয়াত মানে থাকিব পাৰি ৰুমৰ ঠাইত ৰুম লৈ থাকিব পাৰি নেকি এইটো দেখিছে কলং এইটোৰ নাম তাৰপিছত এইটোৰ নাম কপিলি মানে নদীবিলাকৰ অসমৰ যিমান নদী আছে সেই নদীবিলাকক নাম দিছে তাৰপিছত এইখন দেখিছে দিচাং তাৰপিছত এইখন দিখৌ তাৰপিছত আৰু এইপিনে আছে হ'বলা এইখন দেওজাৰা এইখন প্ৰথম শুনিছোঁ মোৰ নাম তাৰপিছত আকৌ এইখন দীঘাৰু তো এয়াই আৰু এইখন ৰিচৰ্টখন চানাকা ইকো কেম্প জানো ভিতৰতে ৰেষ্টুৰেণ্ট আছে হ'বলা এইপিনে এইখন চাওক যৌৱন ৰেষ্টুৰেণ্ট গাইজ ডাঙৰ আছে বে ৰিচৰ্টৰ নিচিনা ৰেষ্টুৰেণ্টখন তো গাইজ চাওক ওপৰৰ পৰা এতিয়া গোটেই সেইটো এইবিলাক মানে টেণ্ট লগাই থৈছে ইয়াত পৰিৱেশটো দেখিছে কলং পাৰ নদী পাৰ আমাৰতো এই তেনে দূৰলৈ আছে এনেকুৱালৈ তো গাইজ এইখন চাওক হিল মাইনা বেম্বো ৰিচৰ্ট তো গাইজ মই যেতিয়া গুগলত মাৰিছিলোঁ প্ৰথমে এই ৰিচৰ্টখনৰ নামেই আহিছিল দেখিছে পৰিৱেশটো বেম্বো ৰিচৰ্ট বৰ বেলেগ কিন্তু দেই বৰ সুন্দৰকৈ বনাইছে দেখিছে গাইজ চাইছোঁ কেনেকুৱাকৈ ঢোল বনাই থৈছে পেঁপা বনাই থৈছে অসমীয়াৰ তাৰপিছত এইবিলাক গছ গছনি ফুল চুলবিলাক তাৰপিছত আকৌ এইপিনে পাহাৰৰ ওপৰলৈ উঠি যোৱাও আছে কিবা চিৰি আছে দেখিছে পিছপিনেও আছে এইবিলাক ঘৰবিলাক ৰিচৰ্ট বহুত ৰিচৰ্ট দেখিছোঁ কিন্তু এইখন কিন্তু বৰ নেক্সট লেভেলত কিন্তু বনাইছে দেই এইখন ৰিচৰ্ট তো গাইজ চাওক ৰিচৰ্টখন কেনেকুৱা সুন্দৰকৈ বনাইছে তো গাইজ আমাৰ এতিয়া বনাই কৰি হৈ গ'ল এতিয়া খাম তো আন্ধাৰো হৈছে অলপ তো গাইজ সিহঁতি খাই কৰি আছে তো ময়ো খামগৈ এতিয়া তো গাইজ এয়া চাওক এয়া খাচী মাংস এয়া গাহৰি আৰু এয়া মাছ তো এতিয়া খাম গাইজ বৰ্তমান আমাৰ চবৰে খাই বৈ হৈ গ'ল তো আমিও খাই বৈ ল'লোঁ তাৰপিছত সিহঁতে এতিয়া পেকিং চেকিং কৰি আছে বস্তুবিলাক তো গাইজ বাকী আজি ভিডিঅ'টো ইমানেই আছিল কাৰণ কি ভিডিঅ'টো বেছি নহ'ব দীঘল হৈ যাব আৰু তাতে আন্ধাৰো হৈছে এতিয়া ইয়াত মানে মানুহবিলাকো সকলোবোৰ এতিয়া যাব ওলাইছে কিন্তু ৰাতিও হ'ব ইয়াত ৰাতি নাইট কেম্পেইনিং হয় তো লাইট চাইট জ্বলাই দিয়ে চবতে তো গাইজ বাকী আজি ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো চাই অকণ হ'লেও ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাকী বাই বাই আজিলৈ পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰে বাই